আমার রাজ্যসভা টিকেটে বিচৰা নাই বিপিএফ দলে খেলিমেই মই নিৰ্বাচন ফাইনেল সমষ্টিৰ আমাৰ বিপিএফ চৰকাৰৰ যি 5টা গ্যাৰাণ্টি সেই গ্যাৰাণ্টিৰ আমি বেনিফিচিয়াৰী সকলক মাতিছোঁ কেইবা হাজাৰো আৰু তেখেতসকলক আজি 5টা গ্যাৰাণ্টিৰ আটাইকেইটা গ্যাৰাণ্টিৰে চেক বিতৰণ কৰা হৈছে সেইকাৰণে আমি ইয়ালৈ আহিছোঁ কি গ্যাৰাণ্টি দিয়া হ'ল ভূমি যেটো পট্টা দিয়া কথা আছিল সেইটো আমি ইতিমধ্যে দিছোঁ শিক্ষিত যুৱকসকলক যিসকলৰ চাকৰি বাকৰি নাই 2 লাখ টকা দিয়া কথা তেওঁলোকৰ একৰ্ডিং টু কোৱালিফিকেশ্যন কোনোবাই টেকনিক্যাল কোৱালিফিকেশ্যন কাৰোবাৰ তেওঁলোকে অলৰেডি কৰি থকা সকলক 2 লাখ টকা আমাৰ যিবিলাক সেলফ হেল্প গ্ৰুপ তেওঁলোকক 15,000কৈ এককালীন আৰু যিসকল বয়োজ্যেষ্ঠ লোক তেওঁলোকক 10,000কৈ এককালীন আৰু যিবিলাক শাৰীৰিকভাৱে সক্ষম তেওঁলোককো আমাৰ যে 5টা গ্যাৰাণ্টিৰ ভিতৰত আছিল সেই গ্যাৰাণ্টিটো আজিৰ পৰাই পুৰা কৰা হৈছে আৰু যিবিলাক বাকি থাকিব প্ৰত্যেক বছৰে এটা বিশেষ সংখ্যক আমি অনুদান তেখেতসকলক দি যাম স্থানিকভাৱে সিলমোহৰ পৰা নাই গতিকে যিদিনালৈকে সিলমোহৰ নপৰে সেইদিনালৈকে আমি ভাবিম যে 15টা সিটে বিপিএফ দলে নিৰ্বাচন খেলিব কিন্তু আপোনালোকে যেনে ধৰণে শুনিছে তেনে ধৰণে আমি শুনিছোঁ যে 4টা সিট কোনোবাই লৈছে 11টা সিট কোনোবাই লৈছে তেনেকুৱাকৈ শুনিছে যদি সেইটো হৈছে তেতিয়াহ'লে দলত নিশ্চয় আলোচনা হ'ব আৰু যদি দলত আলোচনা নোহোৱাকৈ কৰিছে তেতিয়া সেইটো কি কাৰণত কৰিছে মই গম পোৱা নাই যদি টংলা সমষ্টিটো লোৱা খবৰ আছে শুনক মোৰ সিদ্ধান্ত সদায় মই এটাই কৈ আছোঁ আধা সমষ্টি মোৰ টংলাত পৰিছে আধা সমষ্টি কালাইগাঁও আমাৰ ভেৰগাঁৱত পৰিছে গতিকে 2টা সমষ্টিতে মোৰ ৰাইট আছে সিটিং এমএলএ হিচাপে গতিকে 2টাৰ যিটো সমষ্টিতে দিয়ে সেইটো সমষ্টিতে মই নিৰ্বাচন খেলিবলৈ এই মুহূৰ্তত সাজু হৈ আছোঁ যদি আপোনাক মানে তেনেকুৱা কৰিব বুলি মই মুঠেও নাভাবোঁ আপোনাৰ নামটো আমাৰ ৰাজ্যসভা টিকেটে বিচৰা নাই বিপিএফ দলে ৰাজ্যসভাৰ কাৰণে আসনেই বিচৰা নাই বিপিএফে সেইটো এটা ভুৱা প্ৰচাৰ নিশ্চয় বহুত আমাৰ দলৰ ভিতৰতো আছে বহুতে প্ৰতিদ্বন্দ্বী বুলি ভবা মানুহ সেই প্ৰতিদ্বন্দ্বীবিলাকৰ চিন্তা চৰ্চা হয়তো তেনেকুৱা হ'ব পাৰে তেওঁলোকে প্ৰচাৰ কৰিব নিৰ্বাচন খেলিমেই মই নিৰ্বাচন ফাইনেল কোনটো সমষ্টি বিপিএফ দলৰ পৰা নিৰ্বাচন মই খেলিম সেইটো দলে ঠিক কৰিব দলে ঠিক কৰিব 11 যদি আপোনালোকে কোৱা ধৰণে 11টা সিট আমাৰ আছে 11টাৰ য'তেই দিয়ে ত'তে খেলিম আৰু মোৰ প্ৰিফাৰেন্স থাকিব ভেৰগাঁওটো মোৰ আধা তাতে পৰিছে পাব লাগিব এতিয়া প্ৰিফাৰেন্স থাকিব এপছুৰ সভাপতি কাৰো কাৰণেই এপছুৰ সভাপতি হিচাপে তেওঁ নিৰ্বাচন নেখেলে কোনোবা এটা দলত যোগদান কৰিব আজিলৈকে এপছুৰ সভাপতি তেওঁৰ সন্মান এটা আছে কাইলৈ কোনটো দলত জইন কৰিব জইন কৰাৰ পিছত কিন্তু ধুই দিয়া যাব কোনেও সেই দীপেন বড়ো আপছুৰ সভাপতি দীপেন বড়ো নহয় তেওঁ কৰি অহা কৃতকৰ্মবিলাকৰ কথাবিলাক আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আগন্তুক দিনত তেওঁ যেনেধৰণে আপছু পৰিচালনা কৰি আছে মোৰ ক'বলগীয়া একো নাই ৰাজনীতিত প্ৰমোদ বড়ো আহিছে আপছুৰ সভাপতি ৰবিৰাম নাৰ্জাৰী আহিছে বহুত আহিছে আমাৰ আপছুৰ সভাপতি ৰাজনীতিলৈকে তেওঁ অহাৰ সম্পূৰ্ণ অধিকাৰ আছে গতিকে তেওঁ ক'ত খেলে ক'ত নেখেলে সেইটো আমাৰ বিচাৰ্য বিষয় নহয় আৰু মই ভাবোঁ তেওঁ যি 2-3টা সমষ্টিৰ কথা চিন্তা কৰিছে খেলাৰ এতিয়াও কোনো ৰাজনৈতিক দলত জইন কৰা নাই তেওঁ নিজে এবাৰ কৈছিলে বিজেপি UPPL তেনেকৈ কৈ আছে ক'তবা খেলিব আমি নাজানো বিজেপিত খেলিলে সংগী হ'ব আৰু UPPLত খেলিলে প্ৰতিদ্বন্দ্বী হ'ব ইমানেই বিজেপিৰ মন্তব্য তেওঁৰ এতিয়াৰ নহয় MP ইলেকশ্যনৰ সময়ৰ মন্তব্য এইবিলাক এটাও মন্তব্য নতুন নহয় ইয়াৰ পিছতো ৰাজনীতি লুকাই আছে যিটো কৈ আছে তেওঁ আঙুলি কাটা কথা এতিয়া নহয় MPৰ সময়ত কৈছে এতিয়া মই আজি এইটোৱে কথা কৈছোঁ দিলীপ শইকীয়া ডাঙৰীয়াক সকলো সময়তে সকলো কথা ক'বলৈ নাপায় আজি আপোনালোকে BPFৰ দলৰ লগতেই আপোনালোক BPFতকৈ ডাঙৰ নে সৰু মই নাজানো কিন্তু BPFৰ দলৰ লগত আপোনালোক আহিবলগীয়া হৈছে সেইটোহে মেইন সংখ্যালঘুসকলক নিৰাপত্তা দিয়াৰ কাৰণে আমাৰ ওপৰত কোনো সন্দেহ কৰিবলগীয়া নাই আমি SRৰ সময়ত আমি সিদ্ধান্ত লৈছোঁ NDAত থাকি আমি SRৰ সম্পৰ্কে ষ্টেণ্ড লৈছোঁ যে কোনো ভাৰতীয় নাগৰিকক ইয়াৰ পৰা নাম কাটি দিয়া নহয় আমাৰ ক্ষমতা আছে সংখ্যালঘুসকল
আমি তেওঁলোকক ভূমিৰ পট্টা দিবলৈ ওলাইছোঁ, দিয়া আৰম্ভ কৰিছোঁ তেওঁলোকক ভূমিৰ পট্টা। গতিকে তেওঁলোকে যদি পুনৰবাৰ আমাক সন্দেহ কৰে, নিজৰ ওপৰতে সন্দেহ কৰা হ'ব তেওঁলোকে। মই ভাবোঁ কোনো সন্দেহ কৰিবলগীয়া নাই সংখ্যালঘু। ৰাজনৈতিক দল তেওঁলোকৰ কৌশল, আৰু তেওঁলোকৰ কথাত ভুল গ'লে বিপদত পৰিব। UPPLৰ দিনতে সংখ্যালঘু মানুহক নটিচ দিয়া হৈছিল। আমিতো নটিচৰ বিৰুদ্ধে। সংখ্যালঘু মানুহ খুব ভালকৈ বুজি পায় কোন লগত আছে কোন লগত নাই। Thank you.